पूरा व्यस्त ভিডিঅ'ত তো ইয়াৰ এটা চেনেল আছে গাইস আমি এতিয়া আপৰ ওলাই আছো এভিটিংত যাম তো বাইক স্টার্ট হৈ গল ভাই হাই কৈ দে এটা তো এতিয়া ইয়াৰ পৰা ওলাম তাৰ পিছত মই হাইনানা ভিডিঅ'টো আহিব লাগিব না ঘৰত গলে কৈ যাব ঠাণ্ডাৰ দিন আছে পাৰিলে মাছ মাংস লৈ আহিব চাকনা বনাব পুৰা খাব কম্বল যাব মোবাইলটো ল'ব হেডফোন ল'ব লগত কি এই বাহাত Hi guys, welcome to my another vlogs. तो আপোনালোক কেনে আছে ভালে আছে চাগে আজি আমি অলপমান গৈ আছো কৰবাত ফুৰিব তো আপোনালোকে থাম্বনেলৰ টাইটেল চাই তো গমেই পাই গৈছে এটা ৰখি আছে দেৰি হলে তাৰ পিছত বেয়া হ'ব তো আমি যাব লাগে এতিয়া জলদি সেইটো কাৰণে মই এতিয়া যাওঁ জলদি তো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ তো হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল তো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো এণ্ডলৈকে চাওক ৰখিলো কিবা কিবি ল'বৰ কাৰণে লৈ আছে ইয়াৰ পৰা যাম এতিয়া খোৱা বস্তু লৈ আছোঁ পাই গ'লো টকলা পাহাৰ এইফালে চাওক পিছফালে পুৰা আছে ল'ৰাগৰকেইটা এইটো এটা ভিডিঅ'ত বিজি চাকনা কিমান ধুনীয়া লাগি আছে পুৰা ব্যস্ত ভিডিঅ'ত তো ইয়াৰ এটা চেনেল আছে এইখন চাওক তেজপুৰ চহৰখন চাই লওক ইয়াৰ পৰা কিমান ধুনীয়া দেখা পোৱা আছে মাই গড বিউটিফুল প্লেচ ইন তেজপুৰ আহিব কেতিয়াবা আপোনালোকে টকলা পাহাৰ আপোনালোকক অলপ তলত লৈ গৈ আছো চাব এইফালে আছে ভিউখন দেখাই আছো আপোনালোকক ইয়াৰ পৰা আপোনালোকক দেখাই আছো মাই গড মানে মনটো পুৰা শান্তি হৈ গ'ল মাই গড উঠিব নোৱাৰিলোঁ এইফালে উঠিম মাই গড তো ইয়াৰ পৰা আপোনালোকে হেৰি কৰিব পাৰে আমি কিমান মানুহৰ ঘৰ সেইটো চাওক ওপৰত আছে তো আপোনালোকে চাবই পাৰে কিমান ওপৰত আছোঁ আমি সেইটো চাওক তলত ঘৰ আছে সেইখন চাওক তো চাই থাকক ভাল লাগিলে লাইক এটা কৰি দিব তো আমি য'ত আহিছোঁ আপোনাৰ চালে কিমান ওখত আহিছোঁ তো আজি প্ৰথম আহিলোঁ এনেকুৱা ঠাইত বহুত ভাল লাগি আছে কাৰণ ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে লগত আমি ইমান ডাঙৰ পথাৰৰ মাজত আহিছোঁ তো দেখাব চেষ্টা কৰি আছোঁ সেইফালে আছে সেইখন চাওক তেজপুৰ তো আমি ইয়াৰ পৰা কনকলতা নহ'লে দেৱীচিংগাত যাম দুটাৰ ভিতৰত এটাত যাম তো আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ স্কিপ কৰিলে আপোনালোকে গম নাপায় আমি ক'ত যাম কি কৰিম তো স্কিপ নকৰি আপোনালোকে চাই থাকিব ভিডিঅ'টো তো বলক চাই থাকক এতিয়া ইয়াৰ পৰা ওলাম চাগে অলপ টাইম ৰখি লওঁ ইয়াৰ পৰা ওলাই আছোঁ এভিটিংত যাম তো বাইক ষ্টাৰ্ট হৈ গ'ল ভাই হাই কৈ দে এটা তো এতিয়া ইয়াৰ পৰা ওলাম এটা ওপৰত গৈছে এইটো চাওক হৈ গ'ল তো ইয়াৰ পৰা ওলাম এতিয়া তো বলক চাই থাকক ৰাইডাৰ পাই গ'লো আহি এখন চাওক পিকনিক খাই আছে আগতো পিকনিক আছে পিকনিক প্লেচটো তো এইফালে চাওক পিকনিক খাইছে এইফালে তো এইফালে পিকনিক খাই আছে এইটো চাওক পিকনিক এইটো পিকনিক তো চাওক পুৰা ৰাইড কৰি আছে ৰাইডাৰ
তো আপোনালোকক দেখাই আছোঁ আগত ভিউখন এইফালে ফটো মাৰিব আৰু কিমান উঠিবি এইফালে চাওক পিছফালে মোৰ পিছফালে ভিউখন চাওক এইফালে মানুহ আছে পূৰা তো গাইছ আমি তলত গৈ আছোঁ এতিয়া আপোনালোকক ইয়াত চৰখন দেখাম কিমান ধুনীয়া হয় তো এটা আছে পিছফালে ভাই ভিডিঅ' বনাই আছে তাৰো চেনেল আছে আপোনালোকে চাৰ্চ মাৰি চাব পাৰে চাইকেলিং বয় ৰিকি পণ্টিন তো ইয়াৰ চেনেলটো আপোনালোকে চাৰ্চ মাৰি চাব বহুত ধুনীয়া ধুনীয়া চাইকেল ৰাইড কৰি ভিডিঅ' বনাইছে ই তো চাওক আমাৰ তেজপুৰ দেৱী সিং ঘাট মাই গড কি ধুনীয়া লাগি আছে মানে কেইদিনমান আগত আহিছিলোঁ ইয়াত তো পানী আছিলে বৰ্তমান পানীটো শুকালে এতিয়া পানী নাই এতিয়া চৰ হৈ গ'ল তো সেইটো কাৰণে ধুনীয়া লাগি আছে ইয়াত তো কেইদিনমান আগত আহিছিলোঁ কেইদিনমানৰ আগৰ কথা তো চাওক কিমান ডিফাৰেঞ্চ হৈ যায় ওলাই আছোঁ তো আপোনালোকৰ যদি ভিউটো ভাল লাগে তো এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এনেকুৱা লাগে তো অলপমান জনাব তো আমি এতিয়া ইয়াৰ পৰা ওলাম এতিয়া ভাই এতিয়া ক'ত যাম ভাই এতিয়া ক'ত যাম ঘৰত এতিয়া ঘৰত যাম ইয়াৰ পৰা চিধা তো যদি ঘৰত গৈ চবে শুই যাব তাৰপিছত মই আহা নাই ভিতৰত মই আহিব লাগিব না ঘৰত গৈ ক'লে শুই যাব ঠাণ্ডাৰ দিন আছে পাৰিলে মাছ মাংস লৈ আহিব চাকনা বনাব পূৰা খাব কম্বল যাব লগত মোবাইলটো ল'ব হেডফোন ল'ব লগত কি এই ভিডিঅ' বনাই দে তো তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ ঘৰত যাব ওলাইছোঁ তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লগৰকেইটা ফটো মাৰি আছে তো আমি এতিয়া ঘৰ যাম ফটো এতিয়া মাৰি লওক তাৰপিছত ওলাম ইয়াৰ পৰা ভিডিঅ'টো চাব তো বাই বাই ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ